Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সব ভালে আছে তো আজি আৰু এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো গাইস আজি আমি ক'ত গৈ আছোঁ আজি আমি গৈ আছোঁ খুব এটা ধুনীয়া মন্দিৰলৈকে তো বলক গাইস আজি আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব তো লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো বলক তো বলক গাইস আমি গৈ থাকোঁ তো আমি একচুয়ালি গৈ আছোঁ এতিয়া বালাজী মন্দিৰ তো আপোনালোকৰ হয়তো বহুতেই গৈছে বা জানে তো এতিয়া মই গৈ আছোঁ তালৈকে মই আগতে গৈছোঁ তো আজি আপোনালোকক দেখুৱাম বুলি আকৌ এবাৰ গৈ আছোঁ তালৈকে একচুয়ালি মোৰ পৰা বেছি দূৰ নহয় 2 কিলোমিটাৰ ভিতৰতে মানে পৰে মোৰ গৈ থাকোঁ তো গাইস আমি আহি পালো তো এতিয়া মন্দিৰত গাড়ী পাৰ্কিং কৰিলো তো এতিয়া আমি ভিতৰলৈকে গৈ আছো মন্দিৰৰ চৌহদটো কেনেকুৱা চাই থাকক মোৰ লগত তো গাইস এই মন্দিৰটোৰ সম্পূৰ্ণ নাম হৈছে প্ৰভু তিৰুপতি বালাজী মন্দিৰ আৰু এই মন্দিৰটো স্থাপিত হৈছিলে 1998ত আৰু এই মন্দিৰটোৰ আপোনাৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু খুব ধুনীয়া এটা প্লেচ হয় আপোনালোকে আহিব পাৰে আৰু নিশ্চয় ভাল পাব আহি ইয়াত এদিন নিশ্চয় আহক আপোনালোকে আৰু খুব এটা মানে শান্তিপূৰ্ণ পৰিৱেশ ইয়াতে আৰু মই আগতো বহুত কেইবাৰ আহিছোঁ আৰু ইয়াত যিমানবাৰ আহিলেও মানে কি বেয়া নালাগে কেতিয়াও এনেকুৱা নালাগে যে বাৰে বাৰে গৈ থাকিম এনেকুৱা মানে কেতিয়াও লগা নাই আজিলৈকে আৰু মানে খুব এটা মানে ভাল লগা পৰিৱেশ এটা ডাঙৰ মানে হেৰি আছে বাগিচা আছে তো তাত সৰু বাচ্চা খেলিব পাৰিব আৰু মন্দিৰৰ বাকি চিনেমেটিক শ্বট মই আপোনালোকক দেখুৱাই দিওঁ অকমান এয়া হৈছে মন্দিৰৰ চৌহদ আৰু
এইফালে আপোনাৰ বাওঁফালে ইয়াতে লাড্ডু প্ৰসাদ এইবিলাক বিতৰণ কৰা হয়। ইয়াৰ লাড্ডু বহুত ফেমাছ হয়, ইয়াৰ পৰা খাব আপোনালোকে। আৰু এইফালে আপুনি চু ৰাখিব পাৰিব মাত্ৰ 1 টকাত। তো গাইজ ইয়াতে ছাইডত আৰু এটা মন্দিৰ এটা আছে। এই মন্দিৰটো মই যেতিয়াই যিমান দিন ইয়ালৈকে আহিছোঁ সিমান দিন মানে ইয়াৰে পৰা আগত যাব নোৱাৰি, বন্ধ থাকে। তো গাইজ ভিতৰত যাব পৰা নাযাব, কাৰণ ভিতৰত যোৱা ভিডিঅ' কৰা এলাও নাই ভিতৰত গৈ কিনে। তো ভিতৰলৈকে যাব নোৱাৰিলোঁ। সেইটো আৰু কৰিবলৈ চেষ্টা নকৰোঁ, যিটো বস্তু বাধা কৰা হৈছে। আৰু বাকী মই বাহিৰে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো চাই থাকক, মই নাইট ভিউ এটাও দিবলৈ চেষ্টা কৰিম। হওক গাইজ, আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে এৰিছোঁ, তেতিয়ালৈকে টিল দেন টেক কেয়াৰ, বাই বাই।